নমস্কাৰ সম্বাহীৰে স্বাগতম জনাইছোঁ আমাৰ নিউজ এডিক্টৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। এই মুহূৰ্তত লৈ আহিছোঁ আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। নিত ৰাজনীতিৰ পৰা আদি কৰি উত্তৰ পূৰ্ব অঞ্চলৰ বিভিন্ন খবৰসমূহ পাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। জনাবলৈ বিচাৰিছোঁ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। ৰাজহুৱা স্থানত নামাজ আদায় কৰা মুছলমানলৈ হে সকিয়নি। ৰাজহুৱা ভূমি নামাজ আদায় কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰিব। সকলো ক্ষেত্ৰত ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ দোহাই দিলে নহ'ব। ৰাজহুৱা ভূমি কোনো সম্প্ৰদায়ে ধৰ্ম কাম কাজ ব্যৱহাৰ কৰিব নোৱাৰিব। এলাহাবাদ উচ্চ ন্যায়ালয়ৰ এই বিশেষ ৰায়দান। ইউপিৰ সম্বলত ৰাজহুৱা স্থানৰ নামাজ আদায়ৰ অনুমতি বিচাৰি কৰা হৈছিল এই আবেদন। মুছলমান পক্ষৰ আবেদন খাৰিজ কৰিলে ন্যায়ালয়ে। ন্যায়াধীশ গৰিমা প্ৰসাদ আৰু সৰল শ্ৰীবাস্তৱৰ বিচাৰপীঠে খাৰিজ কৰে আবেদন। ৰাজহুৱা ভূমিত সকলো নাগৰিকে সমান অধিকাৰ আছে। কেৱল এটা সম্প্ৰদায়ে ধৰ্মীয় কামত ব্যৱহাৰ কৰিব নোৱাৰিব ৰাজহুৱা স্থান। অন্য নাগৰিকৰ জীৱন যাপনত প্ৰভাৱ পেলাব নোৱাৰিব ধৰ্মীয় কাৰ্যকলাপে। ৰাজহুৱা স্থানত নামাজ আদায় কৰা মুছলমানলৈ হে সকিয়নি। নামাজ আদায় কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰিব ৰাজহুৱা ভূমি। সকলো ক্ষেত্ৰত ধৰ্মীয় স্বাধীনতাৰ অধিকাৰৰ দোহাই দিলে নহ'ব। জনাবলৈ বিচাৰিছোঁ ইয়াৰ পৰৱৰ্তী খবৰ। সত্ৰনগৰী মাজুলীত অবৈধ গাঞ্জা ৰমৰমীয়া বেহা। 1-2 কিলো নহয় একেলগে 100 কিলোৰ অধিক গাঞ্জা জব্দ। নিষিদ্ধ গাঞ্জা সহ আৰক্ষীৰ জালত 6 সৰবৰাহকাৰী। গ্ৰেপ্তাৰ অনিল বৰা, ৰাহুল তিথি, দীপদুল চুতীয়া, ফুলন গগৈ, বিকি বৰ্মন আৰু বাবু। গাঞ্জা সহ 3 লাখৰো অধিক নগদ ধন, 9টা মোবাইল জব্দ। আৰক্ষীয়ে জব্দ কৰিলে বিলাসী স্কৰপিঅ', বেলনো, গ্ৰেণ্ড বিটাৰ। সত্ৰনগৰী মাজুলীত অবৈধ গাঞ্জা ৰমৰমীয়া বেহা। জনাবলৈ বিচাৰিছোঁ ইয়াৰ পৰৱৰ্তী খবৰ। চলন্ত ট্ৰেইনত মৌলানাক মৰিয়াই শেষ কৰিলে প্ৰাণ। অতি নৃশংসভাৱে মৌলানা নিতৰ দেহ দলিয়াই দিলে ট্ৰেইনৰ পৰা। মৌলানা তৌছিফ ৰাজাৰ হত্যাকাণ্ডৰ পিছতে চাঞ্চল্য। ন্যায়ৰ দাবীৰে ৰাজপথত মুছলমান বিধায়ক তথা জনতা। হাজাৰ হাজাৰ জনতাই ওলাই আহিল ৰাজপথলৈ। AIMIMৰ নেতাকৰ্মীৰ বৃহৎ প্ৰতিবাদ। ইউপিৰ বেৰেলীত পোহৰলৈ আহিছে এই ভয়ংকৰ ঘটনা। মৌলানা তৌছিফ ৰাজাৰ হত্যাকাৰীক চৰম শাস্তি প্ৰদানৰ দাবী। উৰচত অংশগ্ৰহণ কৰি উভতাৰ পথত তৌছিফ ৰাজাক হত্যা। এটা উন্মাদ দলে নিৰ্দোষী তৌছিফ ৰাজাৰ শেষ কৰিলে প্ৰাণ। চলন্ত ট্ৰেইনত মৌলানাক মৰিয়াই শেষ কৰিলে প্ৰাণ। জনাবলৈ বিচাৰিছোঁ ইয়াৰ পৰৱৰ্তী খবৰ। দেশজুৰি বৃদ্ধি পালে বাণিজ্যিক ৰন্ধন গেছ চিলিণ্ডাৰৰ মূল্য। প্ৰতিটো বাণিজ্যিক গেছ চিলিণ্ডাৰত 993 টকাকৈ বৃদ্ধি। আজিৰে পৰা কাৰ্যকৰী হোৱা নতুন নিৰিখ ধাৰ্য। দিল্লীকে ধৰি বহু ঠাইত বাণিজ্যিক চিলিণ্ডাৰৰ দামে পাৰ কৰিলে 3000 টকাৰ ঘৰ। অৱশ্যে হাল সলনি ঘটা নাই ঘৰুৱা গেছ চিলিণ্ডাৰৰ দামত। জনাবলৈ বিচাৰিছোঁ ইয়াৰ পৰৱৰ্তী খবৰ। ফলাফল ঘোষণাৰ পূৰ্বেই চেৰেণ্ডাৰ কৰিলে অখিল গগৈয়ে। বিৰোধী ঐক্যৰ প্ৰচাৰ দুৰ্বল, সময়ৰ অভাৱৰ স্বীকাৰোক্তি অখিল গগৈৰ। প্ৰচাৰৰ ব্যৰ্থতা মানি টিঙৰ পৰা নামিল অখিল গগৈ। নিৰ্বাচনী পৰ্যালোচনা বৈঠকত উপস্থিত হৈ আত্মসমালোচনা অখিল গগৈৰ। ৰাজনৈতিক যুদ্ধৰ ফলাফলৰ আগতে হাৰ মানিলে বিৰোধী শিবিৰে। অখিল গগৈৰ মন্তব্যৰ পিছতেই ৰাজ্যৰ ৰাজনীতিত তীব্ৰ চৰ্চা। জনাবলৈ বিচাৰিছোঁ ইয়াৰ পৰৱৰ্তী খবৰ। দলগাঁৱত আৰক্ষীৰ কঠোৰ অভিযান। 11খন ই-ৰিক্সা জব্দ। ৰাষ্ট্ৰীয় ঘাইপথত নিয়ম ভংগ কৰি বাহনৰ বিৰুদ্ধে তীব্ৰ পদক্ষেপ। নম্বৰ প্লেট বিহীন ই-ৰিক্সাৰ বিৰুদ্ধে আৰক্ষীৰ বিশেষ অভিযান। অবৈধ ই-ৰিক্সাৰ বাবে বাঢ়ি আহিছিল দুৰ্ঘটনাৰ আশংকা। যান-জঁট আৰু বিশৃংখলতা ৰোধত আৰক্ষীৰ কঠোৰ ব্যৱস্থা। দলগাঁৱত ট্ৰেফিক নিয়ম অমান্যকাৰীৰ বিৰুদ্ধে ধৰা পৰিল 11খন বাহন।
আৰক্ষীৰ পদক্ষেপক শলাগ লৈছে স্থানীয় ৰাইজে। ইয়াৰ পৰৱৰ্তী খবৰ। আজি হঠাৎ জৰুৰীকালীন সতৰ্কতাৰে বাজি উঠিব আপোনাৰ মোবাইল। দুৰ্যোগৰ জৰুৰীকালীন সময়ত হ'ব লাগিব আপুনি সতৰ্ক। আজি চৰকাৰে ভাৰতত মুকলি কৰিব বিশেষ এলাৰ্ট চিষ্টেম। দুৰ্যোগৰ সতৰ্কবাণীৰে হঠাতে বিপ কৰিব আপোনাৰ মোবাইল ফোনে। ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ এয়া এক পৰীক্ষামূলক সতৰ্কবাণী। আজি দেশজুৰি মুকলি হ'ব চেল ব্ৰডকাষ্ট এলাৰ্ট চিষ্টেম। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰিব এই এলাৰ্ট চিষ্টেম। প্ৰাকৃতিক দুৰ্যোগ জৰুৰীকালীন সময়ত ৰাইজক সতৰ্ক কৰিবলৈ এই পদক্ষেপ। ভূমিকম্প, ঘূৰ্ণীবতাহ, বানপানীৰ পূৰ্বে বাজিব এই এলাৰ্ট। দেশৰ যিকোনো জৰুৰীকালীন পৰিস্থিতি ৰাইজক এলাৰ্ট কৰিব এই চিষ্টেমে। আজি হঠাৎ জৰুৰীকালীন সতৰ্কাৰে বাজি উঠিব আপোনাৰ মোবাইল ফোন। জনাবলৈ বিচাৰিছো ইয়াৰ পৰৱৰ্তী খবৰ। অৱশেষত জামিন লাভ কৰিলে কংগ্ৰেছ নেতা পৱন খেৰাই। উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে পৱন খেৰাৰ জামিন। ন্যায়াধীশ জে কে মহেশ্বৰী অতুল চান্দোৰকাৰৰ আদালতত ৰায়। পৱন খেৰাৰ হৈ যুক্তি দৰ্শাইছিল জ্যেষ্ঠ অধিবক্তাই অভিষেক মনু সিংভিয়ে। পূৰ্বে গুৱাহাটী হাইকোৰ্টে নাকচ কৰিছিল পৱন খেৰাৰ অন্তৱৰ্তী জামিন। মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী বুয়া শৰ্মাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনিছিল কংগ্ৰেছ নেতাজনে। ৰিণিকী বুয়া শৰ্মাৰ কেইবাটা দেশৰ পাছপোৰ্ট থকাৰ অভিযোগ কৰিছিল পৱন খেৰাই। 10 এপ্ৰিলত তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিছিল পৱন খেৰাৰ জামিন। 15 এপ্ৰিলত উচ্চতম ন্যায়ালয়ে স্থগিত ৰাখিছিল তেলেংগানা উচ্চতম ন্যায়ালয়ৰ ৰায়। অসমত পঞ্জীভুক্ত গোচৰত বহিৰাজ্যৰ ন্যায়ালয়ে বিৰোধিতা কৰিছিল জামিন দিয়াত। অৱশেষত জামিন লাভ কৰিলে কংগ্ৰেছ নেতা পৱন খেৰাই। তো অসমবাসী ৰাইজে এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক এটা কৰি দিব আৰু আমাৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব। ধন্যবাদ।